ইউটিউব চেনেল। আজি নতুন এটা ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি পিছে ভিডিঅ'টো অকণ বেলেগ হ'বলৈ গৈ আছে। আজি এটা স্পেচিয়েল ৰেচিপি বনাম আৰু সেইটো আপোনালোকক শ্বেয়াৰ কৰিম আৰু কেনেকৈনো বনাব দেখুৱাম ব'লো। প্ৰথমতে গৰম তেলত শুকান জলকীয়া এটা দি লৈছোঁ। তাৰপৰা এড কৰিছোঁ কাটি থোৱা পিঁয়াজকেইটা। পিঁয়াজকেইটা এড কৰাৰ পিছত পিঁয়াজকেইটা অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ব লাগিব। তেলটো পকাৰ পিছতে প্ৰথমতে শুকান জলকীয়া দিলোঁ। শুকান জলকীয়া দি পেলাই কাটি থোৱা পিঁয়াজকেইটা দি অকণমান ব্ৰাউন হোৱালৈকে এৰি দিম। এতিয়া দি দিছোঁ আমি আদা নহৰু পেষ্টটো। এতিয়া দিছোঁ কালাৰটো হ'বলৈ অকণমান হালধি। এতিয়া এড কৰিছোঁ অকণমান জিৰা গুড়ি, কৰিছোঁ অকণমান ধনিয়া গুড়ি, কৰিছোঁ অকণমান ৰেড চিলি। এতিয়া এড কৰিম আমি মাংসখিনি। ধুনীয়াকৈ মছলাখিনিৰ লগত এনেকৈ মিক্স কৰি ল'ম। তাৰ কাৰণে আমি দিব লাগিব নিমখ, সেইকাৰণে নিমখটো আপোনালোকে সোৱাদ মতে অকণমান দি ল'ব। এতিয়া আমি এড কৰি দিলোঁ আলুকেইটা। আলুকেইটা পিছে অকণ চাইজটো অকণমান ডাঙৰকৈ দিছোঁ। অকণ গৰম পানী দেই। গৰম পানীখিনি দিয়াৰ পিছত উতলাৰ পিছত এইটো কালাৰ আহিছে আৰু এটা তেল ওলাই গৈছে কিমান ধুনীয়াকৈ। এতিয়া এড কৰিছোঁ কচুৰি মেথি অকণমান। মাংস এবিধ টেষ্ট কৰিবলৈ আনিছোঁ। মই আকৌ টেষ্ট কৰি ভাল পোৱা নাই। মাংসটো বনাই খোৱাৰ পিছত যেতিয়া ভাতটো নহয় ন, খাওঁ লাগি থাকে ন, সেইকাৰণে এতিয়া টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। গৰমো হৈছে। মজা হৈছে। বাকী তেওঁ পিছত দেখুৱাম। আৰু বাকী আজি ভিডিঅ'টো ইমানেই আছিল। ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। আপোনালোকেও বনাই চাব তেনেকৈ, খাবলৈ বহুত টেষ্টি হয়। বাকী মইতো এপিচ টেষ্ট কৰিলোঁ বাৰু। এতিয়া ভাতকেইটা খাই লওঁ। আজিলৈ বাই।